নেপালৰ ৰাজপথ তেজেৰে ৰাঙলী হৈছিল। ৭৬ জনৰ প্ৰাণ গৈছিল। তাৰ পিছতেই জন্ম হৈছিল এক নতুন বিপ্লৱ, যাৰ ফলত এজন ৩৫ বছৰীয়া ৰেপাৰ ইঞ্জিনিয়াৰ নেপালৰ প্ৰধানমন্ত্ৰী। নমস্কাৰ, মই বিপুল ঠাকুৰীয়া। মই আজি আপোনালোকক জনাম কেনেকৈ এজন ৰেপাৰ ইঞ্জিনিয়াৰ নেপালৰ প্ৰধানমন্ত্ৰী হ'ল, কেনেকৈ জেনজিয়ে নেপালৰ ৰাজনীতি লণ্ডভণ্ড কৰি দিল, বলেন্দ্ৰ শ্বাহে প্ৰধানমন্ত্ৰী হৈ কি সাংঘাতিক সিদ্ধান্ত ল'লে আৰু তেওঁ কি ধৰণৰ চেলেঞ্জৰ সন্মুখীন হ'ব পাৰে। হয়, মই আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিম নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ কথা। আপোনালোক হয়তো সকলোৱে জানেই, বিগত ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত নেপালত এক আন্দোলন হৈছিল, যাক বহুতো ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আৰু বহুজনৰ সমালোচনাত জেনেজি আপৰাইজিং বুলি কোৱা হৈছিল, অৰ্থাৎ য়ং জেনেৰেশ্যনৰ বিপ্লৱ। সেইখিনি সময়ত য়ং জেনেৰেশ্যনে চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে কৰা কৰাপশ্যন, তেওঁলোকৰ নীতি আৰু আদৰ্শৰ প্ৰতি অসন্তুষ্ট হৈছিল আৰু তেনেস্থলত চৰকাৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো বন্ধ কৰি দিছিল। তেনেস্থলত য়ং জেনেৰেশ্যনে এটা বিপ্লৱ আৰম্ভ কৰিছিল, অৰ্থাৎ জেনেজি বিপ্লৱ। সকলো ল'ৰা ছোৱালী ৰাজপথলৈ ওলাই আহিছিল আৰু চৰকাৰৰ বিৰুদ্ধে এক বৃহৎ আন্দোলনৰ ষ্টাৰ্ট কৰি দিছিল। তাৰ ফলত XPM KP শৰ্মা অলিয়ে ৰিজাইন দিবলৈ বাধ্য হৈ গৈছিল। ভৱিষ্যতৰ বাবে আশাৰ ৰেঙনি আন্ধাৰ গুচাই পোহৰ আনে, তাকেই জেনেজি বুলি। মানে তেনেস্থলত নেপালত আকৌ ৰি-ইলেকশ্যন হ'ল। ৰি-ইলেকশ্যনত KP শৰ্মা অলি তেওঁ নিজৰ সমষ্টিতেই হাৰিল। বৰ্তমান প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ দল RSPয়ে সংখ্যাগৰিষ্ঠতা পালে। ১৮২টা চিট তেওঁলোকে দখল কৰিবলৈ সক্ষম হৈছিল। এতিয়া প্ৰশ্ন হৈছে, এই বলেন্দ্ৰ শ্বাহ তেওঁ শপত লৈয়ে কি ডাঙৰ সিদ্ধান্ত ল'লে, যাৰ ফলত সমগ্ৰ ছ'চিয়েল মিডিয়াত চুনামিৰ সৃষ্টি হৈছে। তেওঁৰ এই ইপিক ষ্টেপবোৰনো কি? শপত লৈয়ে KP শৰ্মা অলি আৰু তেওঁৰ কেবিনেটৰ হোম মিনিষ্টাৰ ৰাজেশ লেখাক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে। আৰু দ্বিতীয়তে ৰাজেন্দ্ৰ কুমাৰ ভাণ্ডাৰীৰ নেতৃত্বত এটা ৫জনীয়া পেনেল গঠন কৰাই পলিটিচিয়ান আৰু ডাঙৰ বিষয়ববীয়াসকলৰ এগেইনষ্টত তেওঁলোকৰ সম্পত্তিৰ তালিকাৰ উচ্চস্তৰীয় তদন্ত ঘোষণা কৰে। তৃতীয়তে VIP কালচাৰ শেষ কৰাৰ বাবে তেওঁ দৃঢ় প্ৰতিজ্ঞ হয় আৰু তাৰ বাবে তেওঁ নিজৰটো বাদেই আৰু বাকী সকলো নেতা আৰু বিষয়ববীয়াসকলৰ ৰেড লাইট, ব্লু লাইটৰ কাৰসমূহৰ বাবে কোনো ট্ৰেফিকৰ ৰুলছ এণ্ড ৰেগুলেশ্যনত যাতে অসুবিধাৰ সৃষ্টি নহয়, তেওঁলোকৰ বাবে VIP কালচাৰ শেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আৰু উচ্চস্তৰীয় বিষয়াবোৰৰ বাবে, অৰ্থাৎ পলিটিচিয়ান, মন্ত্ৰী আৰু ডাঙৰ পদবীবোৰৰ তেওঁলোকৰ ল'ৰা ছোৱালীবোৰে যাতে চৰকাৰী স্কুলত পঢ়ে সেইটো সুনিৰ্দিষ্ট কৰিবৰ বাবে নিৰ্দেশ দিয়ে। অবৈধ নিৰ্মাণবোৰৰ উচ্ছেদ আৰু ক্ষুদ্ৰ ব্যৱসায়ীবোৰৰ বিৰুদ্ধে লোৱা নীতি, যিহেতু তেওঁ এতিয়া বহুত ডাঙৰ সিদ্ধান্ত লৈছে, আচলতে এইবোৰ তেওঁ বাস্তৱত ইমপ্লিমেণ্ট কৰিব সক্ষম হ'ব নে নহয়, তেওঁৰ বাবে কেনেধৰণৰ চেলেঞ্জ আহিব পাৰে। পোনপ্ৰথমতে তেওঁৰ এক্সপিৰিয়েঞ্চৰ অভাৱ, যিহেতু তেওঁ এজন ৩৫ বছৰীয়া ল'ৰা, য়ং জেনেৰেশ্যনৰ এজন পলিটিচিয়ান, তেনেস্থলত তেওঁৰ অভিজ্ঞতাৰ অভাৱ। তেওঁ ইয়াৰ আগতে এজন মেয়ৰ হিচাপেহে কাম কৰিছিল, তেওঁ উচ্চস্তৰীয় কোনো কেবিনেটৰ এজন বিষয়া নাছিল। তেনেস্থলত তেওঁৰ যিকোনো পদক্ষেপত বিপক্ষই তেওঁৰ এক্সপিৰিয়েঞ্চৰ অভাৱৰ সুবিধা ল'ব। দ্বিতীয়তে জনসাধাৰণৰ আকাশলংঘী প্ৰত্যাখ্যান, মানে সাধাৰণ জনতাই অৰ্থাৎ জেনেজিয়ে বিচাৰিব যে বহুত সোনকালে উন্নতি হওক, কিন্তু তেনেস্থলত উন্নতিটো ইমান কম দিনৰ ভিতৰত কৰাটো সহজ কথা নহ'ব। কাৰণ উন্নতিটো এনেকুৱা এটা বস্তু যোনটো মানে বহুত শ্ল', যাক আমি ফাৰ্ষ্ট নিয়মটো অৱলম্বন কৰিবলৈ ষ্টাৰ্ট কৰোঁ, কিন্তু ইয়াত বিভিন্ন এটা ষ্টেপ থাকে
আৰু বহুতজন মানুহক ইয়াত নিয়োগ কৰিব লগা হয়। মাজৰ নিয়োগ কৰা মানুহবোৰে সেই কামটো নিয়াৰিকৈ কৰে না নকৰে, আৰু সেই ঠাইত কেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে সেই বস্তুবোৰৰ ওপৰত নিৰ্ভৰ কৰে। দ্বিতীয় চেলেঞ্জটোৱে হ'ব অবৈধ নিৰ্মাণবোৰ যিহেতু তেওঁ উচ্ছেদ কৰাৰ নিৰ্দেশ দিলে, তেনেস্থলত পথৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু যাৰ ঘৰ ইতিমধ্যে উচ্ছেদ অভিযানত পৰিছে সেই প্ৰত্যেকজন ব্যক্তিয়ে তেওঁৰ এগেইনষ্টত থিয় দিব। যিহেতু এই সাধাৰণ মানুহবোৰ তেওঁৰ এগেইনষ্টত যাব, বিপক্ষৰ বিৰোধী দলে ইয়াৰ সম্পূৰ্ণ সুবিধা ল'বলৈ যত্ন কৰিব। VIP কালচাৰ সম্পত্তিৰ তদন্ত এইবোৰ যিহেতু তেওঁ শেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বিচাৰিছে, তেনেস্থলত তেওঁ প্ৰত্যেকজন VIP ব্যক্তিৰ বাবে তেওঁ শত্ৰুৰ দৰে গণ্য হ'ব, কাৰণ প্ৰত্যেকজন মানুহেই নিজেই ধনী হ'বলৈ বিচাৰে। যিহেতু তেওঁ প্ৰত্যেকজন উচ্চস্তৰীয় বিষয়াৰ বাবে তদন্ত ঘোষণা কৰিছে, তেনেস্থলত যেতিয়া তেওঁ সংসদত নতুন এটা বিল পাছ কৰিবলৈ বিচাৰিব, তেনেস্থলত তেওঁলোকে তাত কোনো ধৰণৰ সহযোগ আগ নবঢ়াব। লগতে তেওঁৰ নিজৰ দলতো বহুতে তেওঁৰ বিৰোধী কৰিব, কাৰণ তেওঁ যিহেতু সম্পূৰ্ণ নিখুঁত হিচাপে কাম কৰিবলৈ বিচাৰিছে, আৰু তেওঁৰ নিজৰ দলটোতো সম্পূৰ্ণ নিখুঁত মানুহ নাথাকিব, কাৰণ যিকোনো ঠাইয়েই নহওক, যেনেকুৱাই পৰিস্থিতি নহওক, সকলো ঠাইতে ভাল আৰু বেয়া মানুহৰ সংমিশ্ৰণ থাকেই। আৰু সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ চেলেঞ্জটোৱে হ'ব তেওঁৰ প্ৰতিবেশী দুখন ডাঙৰ দেশ চাইনা আৰু ভাৰতবৰ্ষ। এই দুইখন দেশৰ লগত তেওঁ সুসম্পৰ্ক বজাই ৰাখিব লাগিব, আৰু তাৰ পিছতেই নেপাল ফাৰ্ষ্ট নীতিৰে আগবাঢ়ি যাবৰ বাবে সংকল্পবদ্ধ হ'ব লাগিব। আমি এই গোটেই নেপালৰ যি আন্দোলন বা জেনেজি বিপ্লৱ, আমি ইয়াৰ পৰা এটা বস্তু আমি লক্ষ্য কৰিলে গম পাওঁ যে জেনেজিয়ে বহুত কিছু চেঞ্জ কৰিব পাৰে। অৰ্থাৎ ভাৰতবৰ্ষতো PM নৰেন্দ্ৰ মোদীয়ে য়ং জেনেৰেশ্যনক গুৰুত্ব দিয়াৰ হয়তো এইটো এটা কাৰণ। নেপালৰ ইতিহাসত এইটো ফাৰ্ষ্ট টাইম হৈছে যে এজন 35 বছৰীয়া ৰেপাৰ ইঞ্জিনিয়াৰে নেপালৰ প্ৰধানমন্ত্ৰী হ'ল, আৰু জেনেজিয়ে এনেকুৱা এটা আন্দোলন সৃষ্টি কৰি তুলিলে গোটেই ৱৰ্ল্ডৰ বাবে এটা লক্ষণীয় বিষয় হৈ গ'ল। বলেন্দ্ৰ শ্বাহৰ নেতৃত্বই নেপালক উন্নতি কৰাই বা নকৰাই, হয় না নহয়, সেইটো আমি ক'বলৈ নোৱাৰো, কিন্তু এটা বস্তু আমি ক'বলৈ পাৰো, জেনেজিয়ে নেপালত এটা পৰিৱৰ্তন আনিলে, আৰু তেওঁলোকে আশা কৰে যে ডিজিটেল যুগত প্ৰৱেশ কৰাৰ বাবে তেওঁলোকে এটা জেনেজি অৰ্থাৎ য়ং জেনেৰেশ্যনৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা তেওঁলোকে এই সপোনটো চোৱাৰ সিদ্ধান্ত লৈছে। লগতে আপোনালোকে জনাবচোন, আমাৰ অসমতো হৈ যোৱা বিধানসভা ইলেকশ্যনত যোনটোৰ ৰিজাল্ট 4 মে তাৰিখে দিব, এই 4 মে তাৰিখৰ যোনটো ৰিজাল্ট হ'ব, তাত আমাৰ কেইজনমান জেনজি কেণ্ডিডেট আছিল, কোন কোন তেওঁলোকে জয়ী হ'ব আৰু কোন কোন তেওঁলোকে পৰাজয় হ'ব। এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।